আচ্ছা দাদা, একচুয়ালি কালি দোৱাৰকুছি মানে টাউনপুৰ জিলাৰ যিটো দোৱাৰকুছিত আমাৰ কেন্দ্ৰীয় এবিএমচিৰ সভাপতিৰ ঘৰত যিটো এটাক কৰা হৈছিল, সেই এটাক সম্পৰ্কে আপুনি কি ক'ব বিচাৰিছে? আসলতে যোৱা ৰাতি তামোলপুৰৰ দোৱাৰকুছিত যিখিনি ঘটনা সংঘটিত হ'ল সেয়া দুৰ্ভাগ্যজনক। এনেকুৱা সময়ত এনে ঘটনা আসলতে সংঘটিত হ'ব নালাগিছিল। যোৱা ৰাতি তামোলপুৰত দোৱাৰকুছিত থকা এবিএমচিৰ কেন্দ্ৰীয় সভাপতি টাইছন হুচাইনৰ ঘৰত কিছুমান দুষ্ট লোকে গৈ কিনে যি শিলগুটি নিক্ষেপ কৰিলে, আসলতে তাত মানে এটা দুৰ্গা পূজাক কেন্দ্ৰ কৰি হয়তো এবিএমচিৰ সভাপতি টাইছন হুচাইন সেই ঘটনাৰ লগত কোনো পধ্যেই জড়িত নাছিল। তেওঁৰ ঘৰত আহি কিছুমান দুষ্ট চক্ৰই শিলগুটি নিক্ষেপ কৰিলে। আমি প্ৰশাসনক অনুৰোধ জনাম, আসলতে টাইছন হুচাইনৰ ঘৰত যি শিলগুটি নিক্ষেপ কৰিছে, এই শিলগুটি অকল টাইছন হুচাইনৰ ঘৰতে নিক্ষেপ কৰা নাই, প্ৰতিজন এবিএমচি কৰ্মীৰ ঘৰত নিক্ষেপ কৰা হৈছে। আসলতে এবিএমচিৰ সভাপতি এজন, যি এবিএমচি বিটিএডিৰ এক শক্তিশালী সংগঠন, আৰু সেই শক্তিশালী সংগঠনৰ সভাপতি টাইছন হুচাইন। এটা সময়ত আমি এবিএমচিৰ আৰু এজন সভাপতিক এনেদৰে হেৰুৱাইছিলোঁ। আসলতে টাইছন হুচাইনক লক্ষ্য টাৰ্গেট কৰাৰ কাৰণ কি? ইয়াৰ আঁৰত যদি কোনো ৰাজনৈতিক ষড়যন্ত্ৰ সোমাই আছে, এইসমূহ উৎখাত কৰিব লাগে। আৰু টাইছন হুচাইনক ঘৰত যি শিলগুটি নিক্ষেপ কৰিলে, এই দুষ্ট চক্ৰখিনিক অতি সোনকালে এৰেষ্ট কৰি তেওঁলোকক যিখিনি শাস্তি তেওঁলোকক দিব লাগে। আমি এবিএমচিক ভালপোৱা কৰ্মী হিচাপে এইটোৱে আমাৰ প্ৰশাসনৰ ওচৰত অনুৰোধ থাকিব, তেওঁলোকে যাতে অতি সোনকালে এই দোষীখিনিক কৰায়ত্ব কৰে আৰু আচল ঘটনাখিনি উৎখাত কৰে। কাৰণ এবিএমচিৰ টাইছন হুচাইন কেৱল এজন ব্যক্তি নহয়, তেওঁৰ লগত গোটেই বিটিএডি আছে, অসমৰ সকলো স্তৰৰ জনসাধাৰণ আছে। তো টাইছন হুচাইনৰ এই যি আক্ৰমণ টাইছন হুচাইনৰ ঘৰত তেওঁলোকৰ পৰিয়ালৰ লোকক, এই আক্ৰমণ কোনো পধ্যে আমি সাধাৰণ আক্ৰমণ বুলি বিবেচনা নকৰোঁ। গতিকে প্ৰশাসন সকলো সময়তে সষ্টম থাকিব লাগে আৰু এই বিষয়টোত তেওঁলোকে ভালদৰে তদাৰক কৰিব লাগে। যোৱাকালি যিটো কেন্দ্ৰীয় এবিএমচিৰ টাইছন হুচাইনৰ বাসগৃহত যিটো আক্ৰমণ হ'ল, সেই আক্ৰমণৰ বিষয়ে আপুনি কি ক'ব? হয়, আপুনি ঠিকেই প্ৰশ্নটো সুধিছে। যোৱাকালি চাওক কি হৈছিল, আমাৰ একচুৱেলি এবিএমচিৰ যিটো প্ৰগ্ৰাম আছিল সেইটো বিজনীত আছিল। বিজনীত এটা অষ্টম দ্বিবাৰ্ষিক অধিৱেশন আছিল, আৰু সেই অষ্টম দ্বিবাৰ্ষিক অধিৱেশনত আমাৰ কেন্দ্ৰীয় সভাপতি এবিএমচিৰ টাইছন হুচাইন ডাঙৰীয়া তেখেতে উপস্থিত আছিল। যোৱাকালি সন্ধিয়াৰ পৰা তেখেতে সেই অধিৱেশনটো চলাই আছিল। কিন্তু সেই অধিৱেশন চলাৰ মুহূৰ্ততে আনফালে আমি যদি লক্ষ্য কৰোঁ, সেইটো সময়ত কিন্তু আমাৰ হিন্দু ধৰ্মাৱলম্বী লোকসকলৰ যিটো পূজা, দুৰ্গা পূজা, সেই দুৰ্গা পূজাটো চলি আছিলে। আৰু সেই পূজাটো তেখেতৰ ঘৰৰ ওচৰতে এটা পূজাৰ অনুষ্ঠান আছিলে, আৰু সেই পূজাৰ অনুষ্ঠানত কিছুমান দুষ্ট চক্ৰই তাতে গৈ কেনে তেওঁলোকৰ যিটো মূৰ্তি আছে, সেই মূৰ্তিটো ভঙাৰ তেওঁলোকে এটা দাবী উত্থাপন কৰি আছে যে কোনোবা দুষ্ট চক্ৰই যাই কেনে সিহঁতৰ যিটো মূৰ্তি আছে, দুৰ্গা পূজাৰ মূৰ্তি, সেই মূৰ্তিটো তেওঁলোকে বোলে ভাঙাৰ যিটো চেষ্টা তেওঁলোকে কৰি আছিলে। আৰু সেইটো ঘটনাক লৈ তেওঁলোকে উত্তপ্ত এটা পৰিস্থিতিৰ সৃষ্টি কৰিছিল। আৰু তাৰ পিছতেই আমি দেখিবলৈ পাইছিলোঁ যে টাইছন হুচাইন ছাৰৰ যিটো বাসগৃহ, সেই বাসগৃহত তেওঁলোকে এটাক কৰা আমি দেখিবলৈ পাইছিলোঁ। তাতে শিলগুটি নিক্ষেপণ কৰিছিল। টাইছন হুচাইন মুৰ্দাবাদ, তাৰপিছত এবিএমচি মুৰ্দাবাদ বুলি বিভিন্ন ধৰণৰ ধ্বনিৰে তেওঁলোকে উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি কৰিছিল। লগতে তাতে আৰক্ষী প্ৰশাসন থকাৰ পিছতো সেইটো ঘৰত কেনেকৈ এনেকুৱা এটা জঘন্য ধৰণৰ ঘটনা সংঘটিত হ'বলৈ পালে আমি তাক ধিক্কাৰ জনাইছোঁ। অসম প্ৰশাসন তাতে উপস্থিত থকাৰ পিছতো কিন্তু কোনো ধৰণৰ তাতে পৰিস্থিতি কণ্ট্ৰল হোৱা নাছিলে। তো আমি কিছুমান দুষ্ট চক্ৰক আমি দেখিবলৈ পাইছোঁ ভিডিঅ'ৰ ফুটেজত। তাতে স্পষ্টকৈ প্ৰশাসনৰ সন্মুখত তেওঁলোকে কৈ আছে যে জয় শ্ৰীৰাম, তাৰপিছত টাইছন হুচাইন মুৰ্দাবাদ, বিভিন্ন ধৰণৰ শ্লোগানেৰে তেওঁলোকে শ্লোগান দি আছিলে। গতিকে এইটো আমি কোনো পধ্যে গ্ৰহণযোগ্য নহয়। গতিকে প্ৰশাসনক আমি দাবী জনাইছোঁ যাতে অতি সোনকালে যিসকল দুষ্ট চক্ৰই এনেকুৱা ঘটনা ঘটাইছে তেওঁলোকক অতি সোনকালে কৰায়ত্ব কৰিব লাগে। এবিএমচিৰ কেন্দ্ৰীয় সভাপতি টাইছন হুচাইন ছাৰৰ ঘৰত এটাক কৰা হ'ল প্ৰতিজন আমাৰ যিটো সংখ্যালঘু জনগোষ্ঠীৰ মানুহ আছে, প্ৰতিজন মানুহৰ গাত এটাক কৰা। গতিকে টাইছন ছাৰৰ ওপৰত যিটো এটাক কৰা হৈছে, অনাগত দিনত যাতে এনেকুৱা ধৰণৰ কোনো এটাক কৰা নহয়, নহ'লে কিন্তু ভৱিষ্যতত আমি তীব্ৰতৰভাৱে আন্দোলন গঢ়ি তুলিবলৈ বাধ্য হ'ম।